আহিছোঁ আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ বাতৰিটো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অলপ স্কিপ নকৰিব আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰে হৈছে যে নতুন এছঅ'পিত শিথিলতা, যে সন্ধিয়া 6 বজালৈ খোলা থাকিব কাৰ্যালয় প্ৰতিষ্ঠান। যে জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তৰ সাংবাদমেল। যে নতুন এছঅ'পি সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ সাংবাদমেল। যে মন্ত্ৰীগৰাকীয়ে সাংবাদমেল সম্বোধন কৰি কয় যে কিছু পৰিমাণে হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। অৱশ্যে গুৱাহাটীৰ তথ্য সন্তোষজনক নহয়। যে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া এতিয়াও আছে। যে শিথিলতা দিয়া হৈছে নতুন এছঅ'পি। যে সন্ধিয়া 6 বজালৈ খোলা থাকিব সকলো কাৰ্যালয় দোকান বজাৰ। যে সন্ধিয়া 7 বজাৰ পৰা হ'ব কাৰফিউ। কেৱল ব্যক্তিগত যান বাহনৰ বাবে আন্তঃজিলা যাতায়াত খোলা থাকিব। যে 18 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই নতুন এছঅ'পি। যে কামৰূপ মেট্ৰ'ৰ ক্ষেত্ৰত নাথাকিব এই সুবিধা। কামৰূপ মেট্ৰ'ৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়াত বন্ধ থাকিব। আনবোৰ জিলাত আন্তঃজিলা যাতায়াত খোলা থাকিব। গাড়ীৰ যুগ্ম অযুগ্ম নম্বৰৰ নিয়ম বাতিল কৰা হৈছে। যে সভা সমিতিৰ ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত মুকলি ঠাইত অতিৰিক্ত 10জন লোক সমবেত হ'ব পাৰিব। যে প্ৰেক্ষাগৃহত 50% লোক উপস্থিতি থাকিব পাৰিব সভা সমিতিত। অৱশ্যে এই সভা সমিতিলৈ যোৱা লোকসকলে ল'ব লাগিব 2 পালি ভেকচিন। যে বিবাহ আদি অনুষ্ঠানত 25জনকৈ লোক উপস্থিতি থাকিব পাৰিব। যে অন্ত্যেষ্টিক্ৰিয়া ক্ষেত্ৰতো 25জন লোক উপস্থিত থাকিব পাৰিব। কামাখ্যা মন্দিৰ বা আনবোৰ মঠ মন্দিৰত 1 ঘণ্টাত 20জনকৈ ভক্তই দৰ্শন কৰিব পাৰিব। অন্য ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক 10জন লোকৰ সমাগমৰ অনুমতি দিয়া হৈছে। যে ৰিজৰ্ট, হোটেল, ধাবা বাৰ 50% লোক যাব পাৰিব আৰু তাত বহি খাদ্য গ্ৰহণ কৰিব পাৰিব। চিনেমা হল অৱশ্যে বন্ধ থাকিব। MBS, BSc নাৰ্ছিং, ইঞ্জিনিয়াৰিং, GNMৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদান আৰম্ভ হ'ব। অৱশ্যে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে 2 পালি ক'ভিড ভেকচিন ল'ব লাগিব। 2 পালি ক'ভিড ভেকচিন লোৱা ব্যক্তি আৰু লগত আন্তিম টেষ্টিঙৰ চাৰ্টিফিকেট আনিলে বিমানবন্দৰত বেলেগকৈ টেষ্টিং কৰিব নালাগে। এপালি ভেকচিন লৈ আৰু আন পালি ল'বলৈ কেইদিনমান বাকী থকাসকলেও আহিব পাৰিব কাৰ্যালয়লৈ। যে 3 বছৰ বা তাৰ তলৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব। যে আজি শাওণ মাহৰ সংক্ৰান্তিৰ দিন। আজিৰ পৰাই ৰাজ্যৰ সকলো নামঘৰ মুকলি হ'ব। যে নামঘৰত 50% লোক উপস্থিতি থাকিব পাৰিব। যে নামঘৰতো সামাজিক দূৰত্ব মানি চলিব লাগিব। এই আছিল আজিৰ নতুন এছঅ'পি। তো যদি ভিডিঅ'টো ভাল লাগে চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ।